কিমাননো কাম কৰিম আৰু কাম কৰি ভাগৰি পৰিছোঁ, দেৰিকৈ উঠিছোঁ, সেইকাৰণে আজি কামেই শেষ হোৱা নাই। চাওকচোন, এগালমান বাচন জমা হৈ আছিলে, এইখিনি ধুওঁতে মানে একদম ভাগৰ লাগি গৈছে আৰু কি কৰিম, উপায় নাই, খালেতো বাচন ওলাবই। আৰু এয়া চাওক, বাচনখিনি ধোৱা হৈ গ'ল, কিন্তু আজি কি বনাম বুলি ভাবিছোঁ জানেনে? এটাকৈ মানে খাৱদিৰ টোপোলাকেইটা উলিয়াই লৈছোঁ, চাইছোঁ মানে কি আছে। বনাম আজি খিচিৰি। এক কাপ মচুৰ দালি লৈছোঁ আৰু আধা কাপ চাউল লৈছোঁ। মই তেনেকৈয়ে বনাওঁ কিন্তু দেই, বেলেগে কেনেকৈ বনাই নাজানো, কিন্তু এয়া খিচিৰি বনাম বুলি ৰেডি কৰি লৈ মাজতে চাহ একাপ নেখালে নহয়, যিহেতু কাম বহুত কৰিছোঁ। আৰু চাউল দালি ধুই বহাই দিছোঁ, লগতে চব্জি বেছি নাছিলে, ছজনা আছিলে আৰু গাজৰ আছিলে, দি দিছোঁ। আৰু আজি চাওকচোন বতৰটো কেনেকুৱা, মানে বৰষুণ কিনাই আছে, ৰাতিপুৱাৰ পৰা বৰষুণ কমাৰ নামেই নলয় দেখোন। বাৰু যিয়ে নহওক, বৰষুণৰ বতৰত খাব লাগে খিচিৰি। আৰু কি জানেনে, বেঙেনা ভাজি হোৱা হ'লে ভাল আছিল। বেঙেনা নাইতো কি হৈছে, তিতাকেৰেলা মোৰ প্ৰিয়, তিতাকেৰেলা আছিল, কাচকল আছিল আৰু মাছ আছিলে, চব ভাজিছোঁ। আৰু খিচিৰিত আদা অকণ নিদিলে ভাল নালাগে, আদা দি পেলাই ধুনীয়াকৈ খিচিৰিখিনিত তেল মাৰি লৈছোঁ। আৰু চাওকচোন ইমান ধুনীয়া হৈছে, নিজে বনাই নিজে শলাগি থকা মানুহ যে মই। আৰু ঘিউ নিদিলেতো খিচিৰি অসম্পূৰ্ণ, লগতে পাপৰ।